তো হেল্ল' গাইছ মোৰ অন্য এটা ভিডিঅ'ত আপোনালোক স্বাগতম আৰু আজি মানে অলপ পথাৰত যাই আছোঁ মানে আজিৰ ভিডিঅ'টো অলপ মানে মাৰ লগতে হ'ব আৰু ভিডিঅ'টো আৰু ধুনীয়াকৈ আপোনালোকে চাই থাকিবচোন আমাৰ মাইটা মানে বগৰী পাৰিবলৈ গৈছে আৰু আপোনালোকক দেখাম ধুনীয়াকৈ আপোনালোকে খালি চাই থাককচোন আৰু গাইছ মাইটা মানে বগৰী পাৰিছে ৰ মানে জোকাম ৰ গাইছ কি কয় শুনিবিচোন আপোনালোকক মানে সুন্দৰকৈ জোকাম ৰ'ব মানে একদম জোকামটো ভাল লাগে আমাৰ মাইটা মানে কেম্বা ভুটি যায় দিয়ে গাইছ তো আপোনালোকক দেখা চাই থাককচোন ধুনীয়াকৈ আৰু গাইছে বগৰী সাপনে পাৰি আছে ৰ এই মানে এই তাতে শিমিলডালৰ আগেদি মানে বগৰী পাৰি আছে ৰ যাওঁ ৰ যাই পেলাই দেখি আছোঁ ৰ আপোনালোক আৰু গাইছ আমাৰ এই মূলে দেখছে না মূলে বহি পেলাই তলত খাই আছোঁ আৰু বগৰী যিকেইটা মূলে ধুনীয়াকৈ খাই আছোঁ চালা ও গাইছ দেখছি না ইয়াৰ বগৰীটো পৰা দেখছি না আৰু কেনেকৈ পাৰি আছে বগৰীগিলা দেখছে আমাৰ মায়ে পাৰিবই হা গাইছ আমি ক'ত বগৰী পাম এই মূলেতো আহি পেলাই আগে বুটলি আছে আৰু আমি বগৰী পাম এই আমি এই কেঁচা বগৰী ছিঙিব লাগিব এইনুকে কেঁচা বগৰী এইনুকে কেঁচা বগৰী কৈ বগৰীটো ক'ত দিলাই এই বগৰীটো নাই যায় গাইছে এইগিলা বগৰী চাওক সেইগিলা চালা ক'ত পাম গাইছ গাইছ বগৰী মহানি পেলাই এতিয়া তৰাই কেনেকৈ বাঢ়িছি মিয়ান সেই চালাই আমাৰ মায়ে কিমান তুলছে ঐ তো কষ্ট হৈ যায় তোৰ খুব কষ্ট হয় তোৰ বা বেলেগে আমাৰ মায়ে দে তুলি থাক এই গাইছ চেণ্ডাল লাগিছে বগৰী এই মানুহ নি চাফা কৰি দিলে এই গাইছ কি ক'ব আৰু এতিয়া মই আছোঁ মানে বগৰী পাৰিবলৈ মানে এই আমাৰ মহিলাটো এতিয়া মানে খুব পাৰে আৰু পাৰিবলৈ শেষ কৰি ফেলছে আধা বগৰী এতিয়া মানে চাব লাগিব দেই গাইছ কুবাম ৰ সুধি মুদি নহবা বগৰী গ'লে বেলেগে খাই পেলাই আমাৰ বগৰী আমি খাব নাপাওঁ গাইছ এনেই আহিছে এতিয়া আৰু গাইছ এইখিনি হৈছে বগৰীৰ তল এইটো হৈছে বগৰী মানে উপা এটা তল আৰু এটা বগৰী ধুনীয়াৰ পৰি আছে এই গাইছ এইগিলা বগৰী দেখছি না আপোনালোকে এইগিলা বগৰী আৰু এই মূল এক চাম আৰু গান গাইছ টেঙাৰ অভাৱ নাই এই এণ্ডাল লিখছি না এণ্ডাল মানে আপোনাৰ টেঙাই এণ্ডালো ঔ গাছ আৰু এটা ঔ লাগে টেঙাৰ অভাৱ নাই দে গাইছ এণ্ডাল বগৰী এই এণ্ডাল ঔ মা কিমান তুললি এইখিনিয়ে তুললি নেকি চালা চাওঁ বগৰী বঢ়িয়া এই ই কি আটা বাঢ়ি আছে তাৰমানে মানে বগৰী দেখা পাই পেলাই বিৰাট আটা বাঢ়ি আছে ও বগৰীগিলা কি কৰবি কি মানে এই কোম্পানী চিপছৰ কোম্পানী ও ইমান মহা বগৰী কান্না কৰি দিবি তই মোৰ মানে বহুত বেলফিছো আৰু এইকেইটা মই এই দুটামান তিৰি আছে মোৰ নব আছে সেই নৱকেইটাক মই বগৰী খুম ভাবি আছো নৱগীতাক এইবাৰ এই ঔডাল আছে ঔ পাৰিম এই প্ৰেম কৰি আছে ও দেখছি গাইছ ই মানে বয়কক দিব বোলে আৰু মানে ঘনীয়াকক দিবলৈ ইয়াৰ মানে 5টামান ঘনীয়াক আছে দেখছি না এইগিলাখান কি কয় চালা নিজৰ খাবৰ কাৰণে চাউল না আৰু সি 5টা দি বহে গাইছ কি মাল হ'ব লাগব ই উঠো চাও ঔ পাৰিছো ঔ পাৰিছো আৰু নাপাৰা আৰু পাৰিম ই গাইছ ঔডালো শেষ কৰিলে গাইছ ঔডালো শেষ কৰিলে গাইছ ঔডাল এডাল মানে ঔডালত এখন মানে হেৰি আছে ৰ এইটো কি বুলি কয় মানে এই মৌ এখন আছে ৰ যদি মৌখনত পাৰে গৰু কামাৰা দিব ৰ ফাটি পেলাব ৰ গাইছ কি বগৰী পাৰি আছা তোৰ বোলে নামটো বোলে ডাংকাঠি সুধব নদী গাইছ এই গাইছ আমাৰ তাতে মানে টেঙে চেঙাৰ এইগিলাৰ অভাৱ নাই দে মানে টেঙে চেঙে মানে বতৰত পুৰা খাব পাৰি মানে এইপিনে বগৰী আছে সেইপিনে হেণ্ডালটো ঔ আছে আৰু মানে আপোনাৰ মানে জলফাই তলফাই এইগিলাখান আমাৰ গোটাই আছে মানে আমাৰ জলফাই সেইপিনে আছে অলপ আগত দেখি আছে কিন্তু আমাৰ তাতে মানে টেঙাৰ অভাৱ নাই গাইছ যিমান টেঙা খা সিমান খা আৰু এনেওতো টেঙা বস্তুটো এনেও চব মানুহৰে মানে প্ৰিয় বস্তু সেইকাৰণে মানে খাই বহুতে খায় আৰু আমাৰ তাতে মানে অভাৱ নাই সেই বস্তুটো ধুনীয়াৰ আছে আমাৰ বস্তু ইয়াতে গাইছ ধুনীয়াকৈ মানে আমি ঘৰ আহি পালোঁ আৰু এতিয়া ঘৰ আহি পালোঁ মানে ধুনীয়াকৈ আমাৰ মায়ে মানে বগৰীটো সুন্দৰকৈ থৈ দিব পায় বঢ়িয়াকৈ ইয়াতে থৈ দিছে বগৰীও মা আকৌ দে বগৰী গৈ বগৰী দে বগৰীখিনি থৈ দি ধুনীয়াকৈ ঔ আনিছে আনিছে বগৰী আনিছে যা বগৰীটো থৈ দিকে যা এইটো ঔ দেখিছা দে যা মাছেদি খাম বঢ়িয়া হ'ব যা তো বাকী গাইছ আজিৰ ভিডিঅ'টো এইখিনিয়ে আৰু আপোনালোকে যদি চাই ভাল পায় তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব জাষ্ট মানে এইটো মানে সৰু ভিডিঅ' মানে এনে বনাই দিলোঁ আৰু গাইছ যিটো মানে বগৰী চগৰী টেঙাৰ ওপৰত বনাই দিলোঁ দে গাইছ নেক্সট ভিডিঅ' আহিছে ভালকৈ আহিছে ভালকৈ বনাম আপোনালোকে চাব অলপ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব গাইছ